নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজিও আমাৰ হাতত বহুত কেইটা আপডেট আছে। আপুনি ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আজিৰ প্ৰথম নিউজটো হ'ল বৰ্ষা ৰাণী বিষয় আৰু ভাস্কৰৰ বিয়াৰ বিষয়টো সকলোৱে জানেই। আজি আপোনালোকক বৰ্ষা ৰাণী বিষয় আৰু ভাস্কৰৰ বিয়াৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। লগতে তেওঁলোকৰ নতুন জীৱনলৈ শুভকামনা যাচিলোঁ। আজিৰ দ্বিতীয় নিউজটো হ'ল বিকাশ চেট্টিৰ ওপৰত। তেওঁৰ ছেকেণ্ড চেনেল বিকাশ ফেক্টৰীত 1 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে। চ' তেওঁলোকৰ নেক্সট লেভেল টিমে তেওঁক এটা ছাৰপ্ৰাইজ দিছিল। নেক্সট লেভেল টিমৰ মেম্বাৰ বিজেকে ব্লগে আপলোড কৰা এটা সৰু ভিডিঅ' ক্লিপ আপোনালোকক দেখুৱাইছোঁ। আৰু এতিয়া মানে বিকাশ দাৰ যেহেতু চেনেলটো বিকাশ ফেক্টৰী চেনেলটো 100K হ'ল। ফাৰ্ষ্ট ভিডিঅ'টোতে মই আছিলোঁ আৰু আমি সৰুকৈ বিকাশ দাৰ কাৰণে এটা ছাৰপ্ৰাইজ কৰিছোঁ, মানে কেক আনিছোঁ আৰু কিবা কিবি থাকিব খোৱা লোৱা, সেইখিনি উজ্জ্বল লাগি আছে আৰু গোটেইবোৰে আহি কিনে চেলিব্ৰেট কৰি যদি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বিচাৰে, মই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, চাব পাৰে। আজিৰ নেক্সট আপডেটটো হ'ল বাদিছৰ ওপৰত। তেওঁলোকৰ চেনেলৰ ইউটিউব কমিউনিটিত পোৱা মতে তেওঁলোকৰ আহিবলগীয়া শ্বৰ্ট ফিল্মখনৰ নাম তুমি যদি আপোনালোকে সম্পূৰ্ণকৈ পোষ্টটো পঢ়িব বিচাৰে, ভিডিঅ'টো পজ কৰি পঢ়ি ল'ব। আজিৰ নেক্সট আপডেটটো হ'ল জুবিন গাৰ্গৰ আহিবলগীয়া নতুন চিনেমাখনৰ ওপৰত। ধনী ৰেকৰ্ডছ ইউটিউব চেনেলৰ কমিউনিটিত পোৱা মতে তেওঁৰ নতুন চিনেমা ৰাজনীতি আজি সন্ধিয়া 6 বজাত অৰ্থাৎ 22 ফেব্ৰুৱাৰী সন্ধিয়া 6 বজাত অফিচিয়েল টিজাৰ মুকলি কৰিব। যদি আপোনালোকে চাব বিচাৰে, মই লিংক ডেছক্ৰিপশ্যনত দি দিম। এনেকুৱা ধৰণৰ নতুন আপডেটৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি ৰাখিব। আপোনালোকে যদি মোক ছ'চিয়েল মিডিয়াৰ আপডেটখিনি মোক পঠিয়াব বিচাৰে, ডেছক্ৰিপশ্যনত থকা ইনষ্টাগ্ৰাম আইডিত পঠিয়াব পাৰিব। মই আপোনালোকৰ ক্ৰেডিট দি দিম।